ঐ কি কৰি আছ ইয়াত? আজি 5 ছেপ্টেম্বৰ নহয় জানো? বল তপন ছাৰৰ ঘৰৰ পৰা আহোঁ। তপন ছাৰৰ ঘৰলৈ কিয় যাওঁ? আৰে আজি শিক্ষক দিৱস, সেইবাবে ছাৰৰ ঘৰত যাব লাগিছিল এবাৰ। মোৰ একো মনতে নথকা হ'লো আৰু সৰু কাম এটা কৰি আছোঁ, এনেকৈ ছাৰৰ ওচৰলৈ যাবলৈ ভাল লাগে জানো? ছাৰে আনি সফল হোৱাটো বিচাৰিছিল। ছাৰে কি কৰি আছোঁ বুলি সুধিলে মই কি ক'ম? আৰে কি কৈ আছ তই এইবোৰ? আৰে ছাৰে আমাক জীৱনৰ পাঠ শিকাইছিল, আমাক দায়িত্বশীল হ'বলৈ শিকাইছিল। আৰে তই কি কৰি আছ সেইটো ডাঙৰ কথা নহয় নহয়। আৰু শুন, মই জানো তই তোৰ দায়িত্ববোৰ ঠিকেই পালন কৰি আছ। মই এটা বৰ বিফল মানুহ আকাশত। আৰে কি বিফল হৈছ তই? অন্ততঃ নিজে যি পাৰ কৰি গৈছতো। আৰে কোনো প্ৰেছাৰ নোহোৱাকৈ নিজৰ ঘৰখন তই চলাই আছ। আৰু শুন, এইবোৰ কথা তই আৰু মনত নানিবি। আৰে বল এতিয়া ছাৰৰ ঘৰৰ পৰা আহক। অন্ততঃ আজিৰ দিনটোত ছাৰে আমাক দেখিলে ভাল পাব। বল। ছাৰ আছেনে? ছাৰ আছে মই আছোঁ ভিতৰত। তোমালোক কি এইটো? ছাৰ আপোনাৰ মনত আছেনে মই যে আপোনাৰ ফেভৰেট কিতাপখন পঢ়িবলৈ নিছিলোঁ আৰু সেইখন যে মোৰ পৰা হেৰাই গৈছিল? আৰু তই যে ছাৰৰ গালি খোৱাৰ ভয়তে 3 দিন স্কুললৈ অহা নাছিলি? আৰু মই সিদিনা সিদ্ধান্ত লৈছিলোঁ মই আৰু আপোনাৰ সন্মুখত কেতিয়াও নাহোঁ, কাৰণ আপুনি কিতাপখনৰ কথা ক্লাছত বহুত দিন কৈছে। আছে মনত। কিন্তু সিদিনা আপুনি ঘৰত আহোঁতে যিখিনি কথা ক'লে তাৰ পৰা মই বহুত সাহস পালোঁ ছাৰ। শুনি ভাল লাগিল অৰ্ণৱ, আৰু এই বিশেষ দিনটোত যে তোমালোক আজি মোৰ তালৈ আহিছা মই খুবেই সুখী। ছাৰ, অৰ্ণৱটো ইয়ালৈ আহিবই বিচৰা নাছিল। সি কি ভাবি থাকে জানে ছাৰ? সি বোলে জীৱনত সফলেই নহ'ল। সি বোলে এতিয়ালৈ একো ভাল কাম কৰিয়ে পোৱা নাই। আৰু আপুনি যদি ইয়াক সোধে কি কৰি আছে বুলি, ই কি ক'ব সেইবোৰ ভাবিয়ে বহি থাকে। তোমালোকে কি জানানে, শিক্ষক এজনে ছাত্ৰজনৰ পৰা বিশেষ একো নিবিচাৰে। এই ছাত্ৰজনে জীৱন বাৰত সফল হোৱাটো শুনিলে শিক্ষকজনে বহুত সন্তোষ পায়। আৰু সফল মানে মই বহুত টকা পইচা থকা কথা কোৱা নাই। সফল মানে সুস্থ মনেৰে আনৰ একো অনিষ্ট নকৰাকৈ এজন দায়িত্বশীল ব্যক্তি হোৱাটোকে মই সফল বুলি ভাবোঁ। অৰ্ণৱ, তুমি নিজকে বিফল বুলি ভাবি লৈছা। চৰকাৰী চাকৰি কৰা মানে সফল হোৱা নুবুজায়। তুমি নিজেতো কিবা এটা কৰি আছা, সৰু সুৰা এটা ব্যৱসায় কৰা মানে তুমি সফল। তুমি বেলেগৰ ওচৰত হাত পাতিব লগা হোৱা নাই, তুমি এজন সফল ব্যক্তি। মই ইমান দিনে নিজকে বহুত বিফল বুলি ভাবি আছিলোঁ। আপোনাৰ ওচৰলৈ আহিব সাহসেই হোৱা নাছিল ছাৰ। আজি আপুনি যিখিনি কথা ক'লে মই মনত বহুত সাহস পালোঁ, আৰু মই কেতিয়াও নিজকে বিফল বুলি নাভাবোঁ ছাৰ। শিক্ষকসকল প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে একোজন আলোকসন্ধানী জননী। ভাল শিক্ষক এজনে ছাত্ৰ এজনক সুপথলৈ অনা মানে এটা পৰিয়াললৈ পোহৰ আনি দিয়া বুজায়। আজি এই পবিত্ৰ দিনটোত প্ৰত্যেকজন শিক্ষকলৈ শ্ৰদ্ধা। আপোনালোক আদৰ্শৰ পথ প্ৰদৰ্শক, আপোনালোকৰ আদৰ্শক শত সহস্ৰ প্ৰণাম।